আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচন গোৱালপাৰা জিলাৰ গোৱালপাৰা পূব সমষ্টিত শান্তিপূৰ্ণভাৱে পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ভোটদানৰ প্ৰক্ৰিয়া। এয়া পূব গোৱালপাৰাৰ পিটবাৰী এমই স্কুল আৰু কৌশলা দাস এলপি স্কুলৰ ভোট কেন্দ্ৰৰ দৃশ্য। পুৱাৰে পৰা উক্ত কেন্দ্ৰত ভোটাৰ ৰাইজে হিন্দোল ভাঙি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে। অৱশ্যে যান্ত্ৰিক বিজুতিৰ বাবে কৌশলা দাস এলপি স্কুলৰ ৭৫ নং কেন্দ্ৰত আধা ঘণ্টা পলমকৈ আৰম্ভ হয় ভোটদান। আৰু পিটবাৰী এমই স্কুলত দিয়া হৈছে বেয়াজ দিনাৰ। কোভিডৰ বাবে জিলা প্ৰশাসনে ৰাইজক মাস্ক, স্কিনাৰ, গ্লোভছ দিয়াৰ ব্যৱস্থাও কৰিছে। শান্তিপূৰ্ণভাৱে ভোটদান চলি আছে গোৱালপাৰা জিলাৰ 4টা সমষ্টিত। আমি 7টা বজাত আহি লাইনত থিয় হৈছোঁ। আহি থিয় হৈ ক্লিয়াৰলি গৈ আছোঁ। মোটামুটি ভালেই লাগিছে, পৰিৱেশটো ভাল, ৰ'দ অলপ আছে, অলপ কমে আছে। আমাৰ মোটামুটি পৰিস্থিতি ঠিকে আছে, কিন্তু প্ৰব্লেম এটা হৈছিল। 7টা বজাৰ পৰা আৰম্ভ হ'ব লাগিছিল, কিন্তু 7টা বজাত আৰম্ভ নহ'ল। আধা ঘণ্টা লেটকৈ আৰম্ভ হৈছে, কিবা বিসংগতি হৈছিল। গতিকে নাই এতিয়ালৈকে মানে আমি অলপ প্ৰব্লেম পোৱা নাই। এইটো মানে প্ৰচেছটো মানে মেইনটেইন কৰোঁতে সিহঁতে অলপ মানে কিবা খেলি মেলি হৈছিল। এতিয়া ঠিক হৈছে, চলি আছে, ক্লিয়াৰ আছে। গোৱালপাৰাৰ পৰা আব্দুল সুবাহান আলীৰ ৰিপৰ্ট, ৰাইনো নিউজ 24।